নমস্কাৰ অসমীয়া ভাওনা সংস্কৃতিৰ ভিডিঅ'সমূহ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো প্ৰেছ কৰক অতিথি ব্রাহ্মণ খন্তেক অপেক্ষা করো আমি নয় পূজার সংসার নালাগে রানী অর্চনা বন্দনা মোক একোকে নালাগে তোমাৰ এই মংগলৰ কাৰণে মই নিজেই আহি চাপিছো ওচৰ মোৰ মংগলৰ বাবে মই যে একো বুজা নাই বিপ্লৱৰ ভালদৰে বুজাই কওকচোন ৰাণী ভাঙি পাতি কওঁ যদি সকলো কাহিনী বাৰী মানে স্থিৰেৰে ৰৈ থাকিব তুমি আপুনি কি ক'ব খুজিছে ভালদৰে বুজাই কওকচোন নানা বিভীষিকা আতংকই যে মোক ধৰিছে আপুনি গতিকে আপুনি পলম নকৰি কওকচোন শুনা তেন্তে দৈত্য প্ৰফেচৰ ব্ৰহ্ম তপস্যা কৰি তোমাৰ স্বামীয়ে মোৰ স্বামী কি হৈছে মোৰ স্বামী তোমাৰ স্বামীয়ে হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখত চিন্তা কৰি দানৱ বংশই ৰাখিব লাগিব তুমি গৰ্ভজাত দৈত্যৰ সন্তান তোমাৰ এই মংগলৰ কাৰণে দেৱৰাজ ইন্দ্ৰ আহি চাপিছে ওচৰ দেৱৰাজ ইন্দ্ৰবোৰ চাপিছে ওচৰ কিন্তু দেৱ আপুনি নাজানে দানৱৰ শিৰসত্তু সেই স্বৰ্গৰাজ দেৱপুৰন্দৰ শত্ৰু হৈ দানৱৰ মংগল কামনা কালিও দেৱদেৱীত কৰে জানি দানৱক শত্ৰু বুলি কাহানিও ভবা নাই দেৱপুৰন্দৰে কিন্তু কি কৰিবা ৰাণী পাৰে পাৰে দৈত্যগণে স্বৰ্গতে জন্মাই ব্যাঘাতে ৰাণী যাকে তুমি বিপ্ৰ বুলি ভাবিছা মনত সদম বেখে মই সহস্য তোমাৰ এই মংগলৰ কাৰণে নিব খোজো তোমাক মই স্বৰ্গপুৰীলৈ
দেবর তার আগতে চাইল তুমি কোন এই দৈত্যরমত রথমাকে তপস্যা করি হিরণ্য কক্ষিপুয়ে হেৰুৱালে নিজ প্ৰাণ নিজৰ দুখত আৰু তেমনি পত্নীয়ে কায়াসুৰামী বৰ্তমান গৰ্ভৱতী সন্তান সম্ভৱা সেই গতি গৰ্ভ নষ্ট কৰি মঞ্চে লুপ্ত কৰি তাৰ পৰিণাম চিৰ শান্তি লভিব ইন্দ্ৰ আৰু চিৰ শান্তি লভিব সমগ্ৰ বিশ্বই চমৎকাৰ দেই চটুমা জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ তাৰ যুগৰ আতংক কৰিছে ঘোষণা বিশ্ব ব্ৰহ্মাণ্ড তাৰ যুগৰ দেখি দুৰ্গেশ্বৰ নিজেই চিন্তিত এইখিনি কিৰণ্য কক্ষিও পাৰিব নে বাৰু দিন যাব ইমান সহজেই ধৰাৰ পক্ষ তেন্তে কি তপস্যা তেতিয়াও হিৰণ্য কক্ষিপুৰ অবিলম্বে পাবা তুমি তাৰ প্ৰত্যক্ষ প্ৰমাণ দেৱৰ্ষি বৰ্তমান সন্মানে দিয়ে তুমি কায়াধুৰ আমি দেৱৰ্ষি হৰণ কৰি নিব খুজিছা তেওঁৰে গৰ্ভত বিৰাজ কৰি থাকে নিষ্পাপ পুৰুষ মহান বৈষ্ণৱ ৰূপী পুণ্য ভাগৱত নিশ্চয় জানিবা তুমি দেৱ পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ প্ৰহাৰেও বিনাশ কৰিব নোৱাৰে কিন্তু সেই মহাবৈষ্ণৱ ক্ষমা কৰা দেৱৰ্ষি নাজানিকে মহাদুখ কৰিছিলো মই পূজ্য বৈষ্ণৱৰ যোৱা ৰাণী সন্মানেৰে তোমাক মই মুক্তি দিলো দেৱৰ্ষি এতিয়া মই দেৱৰ্ষি নাহে মানে হিৰণ্য কক্ষিপু থাকিবা তুমি মোৰ লগত শুনাম এতিয়াও তোমাক মই হৰি বৰ্ণনা এয়া শুনা এ হৰি
আজি পরাজয় বরণ করিস শান্তি 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 কণের তপস্যা জন্মাইছে দেহত সকমেলা বৎস যাক তুমি অকল্যে করিয়াছ ধ্যান মই ব্রহ্মা সাপিসুর সর ও বৎস কিবা উদ্দেশ্য হেতু সহস্র বছর ধৰি করিয়াছ তপস্যা অন্তদমে তুমি ব্রহ্মরূপ নকলেও পাৰিছে বুজিব কিহৰ আক্ষেপই কৰিছে তপস্যা তথাপিতো ঘূৰিছে যেতিয়া দিয়ক মোক অমৰত্ব বৎস অমৰত্ব বৰৰ বাহিৰে যিহকে পূজা ইময় দিলো প্ৰতিশ্ৰুতি এবারে প্রভু যদি করুণা তোমার দিয়ক প্রভু এইবার রায় স্বর্গ মত্য জল স্থল আকাশ পাতাল কতই যেন মোর মৃত্যু নহয় ৩৩ কোটি দেবতা নাগ নর দক্ষ রক্ষ গন্ধর্ব কিন্নরে পাতালর মহাভুজঙ্গমে নুয়ার যেন ঘটাব মরণ অসৃজত হস্ত হস্ত এই ধরনের নোরে ভেরি বাজারে দুচ্চয় হরে বাহিরে ভিতরে কিংবা গৃহের মাদক দিন রাতে কিংবা গভীর নিদ্রা নহই যেন মৃত্যু হিরণ্য দেহ প্রভু এই বরদান করিছে কামনা বৎস যদিও দুর্লভ বর